মনতে আজিও কিহৰে শিহৰণ জাগে এটুপি সপোনে কতে উৰা মাৰে। তাৰ আৱাজ নাচো কিয়? ফাটা ঢোলৰ নিচিনা আৱাজ তাৰ। সি আৰু গান গায়। ফাটা ঢোলৰ নিচিনা আৱাজ হ'ব পাৰে কেতিয়াবা, কিন্তু গানটো পুৰা মনৰ পৰা লৈছে। কিন্তু বেটা মনৰ পৰা গান ওলাইছে না কিবা চেষ্টা কিবা বেলেগ। মই কিন্তু ডালমে কোচ কালা এনেকা লাগছে কিন্তু। ভাই কি ক'ম তোক ভালকৈ কওঁয়ে ৰ মই। মেঘালীক যে প্ৰপ'জ কৰিছিলোঁ, মেঘালীক প্ৰপ'জ একচেপ্ট কৰিছে নহয়। মই কালি আমি ডেটত যাম বৰ্তমান। সেই ফূৰ্তিতে মোৰ মনৰ পৰা মাথাৰ পৰা চবৰে পৰা গান ওলাই আছে নহয়। ভাই পাৰ্টি কোনবিলাক দিবি? সেইকাৰণে বেটাৰ মুখেৰে পুৰা গান টপৰ 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 কৰি গান ওলাই আছে। পাৰ্টিৰ কথা মাথা মাৰি আছে তই? মই ইফালে কালি ডেটত যাব লাগে, তাকে মাথা মাৰি তত পা নাই। তেতিয়াহ'লে ৰহ ফোন কৰ ন জানুকেইটা ক'ত বা কি কৰি আছে। দে কৰ, মই যাঙে ৰ হ'লেও সিফালে। তোৰ লগত আৰু আজিকালি কায়ে কথা পাতি থাকে, তই বিজি মানুহ। বাপৰে বাপ, বিৰাট গান গাই আছে দেখোন। কি কথা বতৰা? পি বাবা, কিহৰতে ইমান ফূৰ্তিত আছে তোৰ? ভাই কি ক'ম তোক, যোৱাকালি বেবীৰ লগত ডেটত যায় বহুত মস্তি কৰিলোঁ, বহুত ভাল লাগিল। চিকেন খালোঁ, চিকেন পকৰা, ফ্ৰাইড ৰাইচ, আইচক্ৰীম, চকলেট, বাপৰে বাপ বহুত ভাল লাগিল দে, বহুত মস্তি কৰিলোঁ। ভাই যি নহ'লেও আজিকালি কিন্তু পাত্তাই নেদা হৈছে দে এইগিলা বাদ দিলোঁ। এক পেকেট চিখৰকে খুৱাওঁ। বিটি বাবা পইচাই নাই দেখোন। সঁচাই না, মানুহ এখন দেখোন ফুৰি থকা সেনেকৈ পাং। নাই ৰে ভাই, নাই ভোকৰ পইচা এইখিনি। কালি দিছিলে আৰু তাকে চাই দেচোন পকেটত। গাৰ্লফ্ৰেণ্ডক খাবৰ কাৰণে তাৰ পইচা ওলাই ৰ। চিকেন ফ্ৰাইড ৰাইচ আৰু কি যে খাইছা বেটা। কিন্তু মই 10 টকা চিখৰ খাব খোজা দে, তোৰ মাৰ ক'তৰ পইচা আহি গ'ল তোৰ লগত। নাখাওঁ যা তোৰ পৰা। তোক খুজি মুখখানহে বেয়া কৰিলোঁ মোৰে। 10 টকা খোজাতে নল'ল না আজি তোৰ পৰা। গম পাবি ৰ বেটা, চাই থাক। চা বিটি বাবাক 10 টকা লাগে বেটাক চিখৰ খাবা। ইফালে 20 টকাই দি আইচক্ৰীম দুটা খাই গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰি আহিলোঁ কালি।